মোক চাহ গাজীপুৰ আমি কলা কলা পিন্ধিছোঁ আমি কলা কুৰ্তা পানীয়ে নাই এই ঘৰ বাৰিষাত পানী নাই মই আচৰিত পালোঁ দেই এইটো মানুহে কয় চেফ ফ্ৰী বুলি আচলতে চেফ ফ্ৰী নহয় মই আজিলৈকে ৰিলছ বনাই পোৱা নাই আজি এবাৰ ট্ৰাই কৰি চাম চাগে এতিয়া একবাৰ চাব পাওঁ এটা কাম কৰোঁ ব'লে আমি পানীৰ ৰাইডটো কৰি আহি গুৱাহাটী মাৰি দিওঁ চাইকেল লৈ তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো ভিডিঅ'টো আৰম্ভ কৰিলোঁ ইয়াৰ পৰে কিন্তু আপোনালোকে ভিডিঅ'টো চাই একদম ষ্টাৰ্টিঙৰ পৰে তো লেটছ গো তো গাইজ এয়া আমি চাইকেল মাৰি যাই আছোঁ বৰ্তমান চাব পাৰা বহুত দিনৰ মূৰত চাইকেল মাৰি এই এটা ব্লগ বনাইছিলোঁ যে তই মই আছিলোঁ নেকি চাইকেল লৈ পেলাই মনত আছে না সেইটো পৰে আজি বা কিমান দিন হ'ল চাইকেল চলোৱা প্ৰায় 6-7 মাহ মানে হ'ল আজি চলাই আছোঁ বাহ 6-7 মাহ মূৰত আজি চাইকেল চলাই আছোঁ বা মই চলোৱা নকওঁ মই বহিয়ে আছোঁ চলাম অলপ পিছত চলাম তো গাইজ পানীত ধাৰ চাওঁ পানী এতিয়া পূৰ্ব লাগে উটি সৰি পাগলা হৈ যাম মানে পূৰা পানীত ধাৰ চলি আছে মাছ পূৰা লাগছে কিন্তু মাছ পূৰা লাগছে বাকী বাদ তো সুমন অসমত মাংতা আহে নেকি এটা আমি চাইকেল চলা ভিডিঅ' বনাব ব'ল ৰাতিপুৱা কিবা ইয়াৰ পৰে পানীৰ লাগি যাম যাবি নেকি মৰ্ণিং যাব লাগিব কিন্তু মৰ্ণিং চিফ্টত যাম আৰু ঘূৰি আহিম হা তো গাইজ আপোনালোকে চাইকেল লৈ পানীৰ লাগি ভিডিঅ' মাংতা আহে নেকি যদি মাংতা আহে কমেণ্ট কৰতা আহে নেকি যদি মাংতা আহে গাইজ কমেণ্টত লিখতা আহে মাংতা আহে বুলি ডেমটো পাবৰ কাৰণে আৰু বেছি দূৰ নাই আমি পামেই আৰু যদি মোৰ অলপ মাথাটো পাগলা হৈ যায় মই গা এটা ধুই দিম আৰু পূৰা যদি পানী পূৰা যদি ঠাণ্ডা নহয় পানীটো তাতে মই গা ধুই দিম পূৰা আৰু মই তাৰ কাৰণে পেণ্ট পিন্ধি আহিছোঁ চাৰ্টটো খুলি দিলেই হ'ল মই পূৰা বিন্দাছতে গা ধুই দিম তো তই গা ধুবি কিছুমান কিয়া একো নাই ধুম দে এই জিকি ঘৰত যাম না কিনো হ'ব তো গাইজ যদি পানী অলপ ঠাণ্ডাটো কম আছে তেন্তে আমি গা ধুই দিম তো গাইজ মই এটা কথা কওঁ মানুহ যি কয় চেফ ট্ৰী বুলি আচলতে চেফ ট্ৰী নহয় গ্ৰ' ট্ৰী আৰে গছ ৰুলেহে চেফ হ'ব না যদি আমি গছে নোৰোঁ ক'ৰ পৰা চেফ কৰিম হয় নহয় তো আমি গছ পুলি ৰুব লাগে তো চেফ ট্ৰী গ্ৰ' ট্ৰী ডেমটো পালোঁ আৰু আমি ইফালে পূৰা চিধা সোমাই জেগিলে আমি ডেমটো পাম আৰু বেছি দূৰ নাই তো মোৰ মাথাটো পাগলা উঠিলে মই গা ধুম আৰু মই চাৰ্টত খুলি দিম আৰু মই চাৰ্ট খুলোৱে যি খুলি দিম যা এই খুলি দিলোঁ চাৰ্টত মই গা ধুম আৰু এতিয়া তাতে পূৰা ঝৰ্ণা তলত বহি দিম যায় এইফালে যি হৈছে এনেও গৰম বতৰ কিন্তু বৰষুণ দিওঁ কৰিছে হাৱাও দি আছে চাওঁচোন কি হয় ৰাস্তাটো বনাই পূৰা গাঁৱৰ ভিতৰত ক'ত কি নাই আমাৰ টংলাটো ইমান ধুনীয়া ধুনীয়া বস্তু আছে আমি গমেই নাপাওঁ টংলাখনটো চাব লগা বস্তু বহুত আছে তো আহক ইয়াতে চাওক কুৰ্তা গোটেই বোকা পাচি চিতালি ভৰিত পানী আছে গোটেই বোকা হৈ গৈছে একো নাই তো ইয়াৰ কঠীয়া ৰুই থৈছে সিদিনাখনো দেখাইছিলোঁ কঠীয়া ৰোৱা এই কঠীয়া না তো কঠীয়া চঠীয়া চব ৰুই দিলা ধান ৰুব হৈছে একদিন পথাৰত যাই ধান ৰোৱা ভিডিঅ' এটা বনাম ময়ো ৰুই চাম হা মই ৰুম একদিন ধান ৰোৱা ভিডিঅ' এটা বনাম তো আমি জেগাটো আহি পালোঁৱে সেইখিনিয়ে বাঁহৰ চুকটোৰ তলতে তো ভিডিঅ'টো দেৰি নকৰি তো চলো গাইজ বহুত দুখ লগা কথা মই আহিছিলোঁ গা টা ধুম বুলি কাপোৰ চাপোৰ খুলি আহিছিলোঁ পূৰা কিন্তু চাওক অৱস্থা ইয়া পানীয়ে নাই এই ঘৰ বাৰিষাত পানী নাই মই আচৰিত পালোঁ দেই এইটো পূৰা শুকাই আছে ভাঙি চাঙি একেবাৰে কেনেহেন কথা এইটো পূৰা ভাঙি গৈছে মানে কেছটো কি এতিয়া তো বেয়া লাগিল এইফালে গোটেই ভাঙিয়ে গৈছে ইয়া চাহ গাজীপুৰ আমি কলা কলা পিন্ধিছোঁ আমি কলা কুৰ্তা সুমন আমি দুটা কলা কুৰ্তা কি আমি দুটাও কলা কলা পিন্ধি আহিছোঁ পূৰা এই ভাই না পূৰা কলা মিলাই আহিছোঁ আজি পূৰা কিন্তু দুখ লাগিল ডেমটোত পানীয়ে নাই মই জাপ মাৰি মিটাৰ পৰা গাইছ এয়া চাব পৰা পূৰা শিল দিয়ে ভৰ্তি হৈছে এটা ফুটা পানীও নাই তেনেকুৱা বেয়া অৱস্থা সেইফালে সুমনে ফটো উঠি আছে পূৰা তো এটা ৰিলছ বনাই দিওঁ নেকি ইনষ্টাগ্ৰামৰ কাৰণে মই আজিলৈকে ৰিলছ বনাই পোৱা নাই আজি একবাৰ ট্ৰাই কৰি চাম চাগে এতিয়া একবাৰ চাব পাওঁ নে নোৱাৰোঁ তো ইনষ্টাগ্ৰামটো আপোনালোকে যদি মোৰ ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব পাৰে ইটছ মি ডিজু বুলি আছে তাতে ৰিলছ এটা দিম তো যাই চাব তো গাইজ কালি যদি বতৰে একো ডিষ্টাৰ্ব নিদিয়ে তেন্তে আমি চাইকেল এটা কৰিম কালি ধুনীয়াকৈ পূৰা ইয়াৰ পৰা পানীৰলৈকে কিমান কিলোমিটাৰ হয় গম নাপাওঁ মোবাইলত চালে গম পাম কিন্তু ৰাইডটো কৰা ফিক্স যদি বতৰে ডিষ্টাৰ্ব নিদিয়ে ৰাইডটো কালি পূৰা ফিক্স
তো ষ্টে টিউন ৰাইডটোৰ কাৰণে। তো আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে অতি শীঘ্ৰে চেনেলটো যাই পেলাই ছাবস্ক্ৰাইব কৰক আৰু তাতে থকা বেল আইকনটো দাবাবলৈ একদমেই নাপাহৰিব। আৰু ভিডিঅ'বোৰ চাওক, শ্বেয়াৰ কৰক গাইজ, শ্বেয়াৰ কৰক জল্দি জল্দি। 1K কৰি দিয়ক মোৰ চেনেলটো আৰু পূৰা জল্দি জল্দি। 1K হ'লে মানে ধামাকা ৰাইড এটা দিম। নাজাৰা চাওঁ, নাজাৰা নাজাৰা, কি সুন্দৰ পৰিৱেশ, কি সুন্দৰ পৰিৱেশ গাইজ, সুন্দৰ পৰিৱেশ পূৰা টিপ টপ নাজাৰা দেই। বাকী বাদ নে এতিয়া যদি পানী থাকিল হয় তাতে বহি দিলোঁ হয়, বহি দি ফলে বিন্দাছ গা ধুলোঁ হয়। ইমান কপাল বেয়া মোৰ। সিদিনাখনে চাংঘৰটোত গৈছোঁ, চাংঘৰটো পূৰা বেয়া হৈ আছে। আজি ডেমটো দিছোঁ, ডেমটোত পানী নাই। কি ফুটা কপাল মোৰ। অহাকালি ৰাতিপুৱা বাৰু কি হয় আৰু। ইয়াত নাথাকোঁ আৰু যাওঁ, চাব লগা একো নাই যদি। আৰু এতিয়া ভাবিছিলোঁ ডেমটোত গা ধুম, কিবা কৰিম, তো এইগিলা নায়ে। মই আৰু এটা জেগাত যাব ইচ্ছা এই আপোনালোকে দেখা পাইছে চাগে বেকগ্ৰাউণ্ডত, সেই সাকুখান তাতে যাই ভিডিঅ' এটা বনাব ইচ্ছা আছিল, কিন্তু তাতে যাব ৰাস্তাই নাই। পানী সেইখিনিত পানী আছে, পানীখিনি ক্ৰছ হ'ব লাগিব, কিন্তু পানীখিনি ক্ৰছ হ'ব নোৱাৰোঁ, ধোৱা আছে মানে। আৰু মই সাঁতুৰিবও নাজানো, তাতে যদি পৰোঁ ডুবি মৰিম। তো এইখিনিয়ে, তই যাওঁ আৰু। তো কালি ৰাইডটোৰ কাৰণে আপুনি কি ক'ব? আপোনাৰ পৰা মই এটা ভাল মন্তব্য খুজিম। মই কি বুলি কয়, এইটো মুখতে নাহে দে, যি হয় হয় আৰু। কিবা এটা ক, কালি ৰাইডটোৰ কাৰণে কি মানে তোৰ উৎসাহ কি পূৰা ক? যাব পাৰিম ৰাতিপুৱা 4টা বজাত। 4টাত? আৰু ঘূৰি অহা প্লেনটো কিবা নাথাকবি তাতে পানীত? নাথাকোঁ, ৰাতিপুৱাই ঘূৰি আহিবি। তো আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ লগতে একেলগে গোটেইখিনি কৰি দিব। ধন্যবাদ।